মেংগালুৰুৰ শিৱ মন্দিৰত কেনেধৰণৰ পূজা হয় তাকে আপোনালোকক অকণমান দেখাম। আগতে গৈছোঁ সেই মন্দিৰটো। সকলোকে মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ অসমবাসী ৰাইজলৈ। আৰু এতিয়া যাবলৈ লৈ আহিছোঁ মানে ওচৰতে এটা শিৱ মন্দিৰ এটা আছে, তাকে অকণমান পূজাভাগ সেৱাভাগ জনাই আহোঁ বুলি ওলাই আহিছোঁ। নমস্কাৰ বন্ধুসকল। নমস্কাৰ বন্ধুসকল। তাকে অকণমান ওলাই আহিছোঁ মন্দিৰতে বোলে। তেওঁলোক একেবাৰে মন্দিৰতে লগ পাই আছে। মাৰি চাহে মন্দিৰটো বেছি দূৰত নহয়, ৰুমৰ পৰা ওচৰতে হয়। জাষ্ট পালোহি, ৰুমৰ পৰা ওলালে 1-2 মিনিট লাগে আৰু কিবা। যথেষ্ট ভিৰ হৈ আছে মন্দিৰত আজি। আৰু আহি পালোহি শিৱ মন্দিৰ। पकड़ो এই যে মানুহৰ দীঘলীয়া লাইন দেখিছে, এটাত কুপন লৈছে। কুপন লোৱাটো যিসকলে শৰাই দিয়ে মন্দিৰত, সেইটো প্ৰায় আজিকালি মন্দিৰত দেখাই যায়। এটা কুপন ল'ব লাগে, সেই কুপনটো আকৌ ঘূৰাই ল'বৰ কাৰণে, শৰাইখন ল'বলৈ কাৰণে মানুহৰে এনেদৰে লাইন পতা হৈছে। যথেষ্ট মানুহৰ ভিৰ হৈ আছে, পূজা চলি আছে। ইমান মানুহৰ লাইন হৈ আছে। এতিয়া সময় ৰাতিপুৱা মাত্ৰ 10:30 বাজিছে আৰু 10:30 বজাত এই মানুহৰ ভিৰ, আৰু সন্ধিয়া সময়ত আৰু যথেষ্ট মানুহৰ ভিৰ হয়। ভাল লাগে এনেদৰে যেতিয়া মানুহৰ সমাগম ঘটে, তাৰ মাজত এবাৰ সেৱা জনাই বাবাৰ ওচৰত প্ৰণাম কৰি আৰু বলকাবলৈ গৈ আৰু মন্দিৰতে খুব এটা সুন্দৰ পদক্ষেপ। মন্দিৰলৈ আহিলে আপুনি কোনো টিকেট লওক বা নলওক, এটা ধুনীয়া এটা সুবিধা। প্ৰত্যেকগৰাকীকে এনেদৰে কিছু লঘু আহাৰ খাবলৈ দিয়ে। চুজি দিছে লগত, এইটো যিটো আমি সদ্যহতে লাল চাহ বুলি কওঁ, কিন্তু ইয়াত বেলেগ এটা ছিষ্টেমত বনাই। এইটো চাহতকৈ অলপ সোৱাদটো বেলেগ হয়। লগত বন্ধু আছে বলক, আৰু অকণমান দেৰি আছে জেগা, আপোনালোকক দেখাই গ'লোঁ। ভিতৰৰ অংশখিনি চাই কেনেকুৱা পালে। বিশেষ পূজা মন্ত্ৰ চলি আছে, সেয়ে কথা পতা ইমান ভিতৰত ক'বলৈ পৰা নাই। যিখিনি পাৰিছোঁ, যিখিনি দেখাইছোঁ, আপোনালোকে কেনে পালে চাই এবাৰ জনাব। তো বৃহৎ এটা ওখ প্ৰতিমূৰ্তি বজৰংবলী, সঁচাকৈ এটা সুন্দৰ দৃশ্য। মন্দিৰটোৰ মূল দৰ্শন কেন্দ্ৰ হৈ পৰে এই বজৰংবলী প্ৰতিমূৰ্তি। আৰু কাষতে আছে এটা সুন্দৰ এটা দৃশ্য, পানী পৰি থকা জলফালে মাছ আছে। মন্দিৰটোৰ নাম হৈছে মহালিংগেশ্বৰ স্বামী টেম্পল, আৰু বহু পুৰণি মন্দিৰ বুলি গম পোৱা যায়। বহু মহত্ব থকা কিছু লোকৰ মুখৰ পৰা গম পোৱা যায়। আৰু যি হনুমানৰ মূৰ্তিভাগ দেখিছে, সিয়ে যথেষ্টখিনি ওখ আছে, দেখিলে গম পোৱা যায়। তাৰ তলেদি এনেদৰে সুৰংগ আছে, ভিতৰলৈ যাব পাৰিব। অপশ্যন চাওঁ। আৰু এয়া হনুমান মূৰ্তি এনেকৈ তলফালে সোমাই, এনেকৈ তলফালে সোমাই আহি এটা সুৰংগ টাইপত। মন্দিৰৰ ভিতৰৰ অংশ আপোনালোককো দেখালোঁ, নিজেও অকণমান দৰ্শন কৰিলোঁ। কেনে পালে নিশ্চয় ধুনীয়া এটা মৰম লগা কমেণ্ট কৰি জনাব। এইফালে আছে শিৱৰ বাহন কাষতে, আৰু ওপৰত এজন মূৰ্তি বনোৱা আছে, তলত এজন অৰিজিনেলভাৱে তেখেতে চোৱা চিতা কৰি লৈ আছে। তো সেয়াই মন্দিৰৰ মূল দুৱাৰ। মন্দিৰ ঘূৰি পকি আপোনালোকক ভিতৰখিনি দেখালোঁ। মন্দিৰৰ ভিতৰ অংশ চাই কেনে পালে ধুনীয়া এটা মৰম লগা কমেণ্ট কৰি জনাব। আৰু কোনে ক'ত কেনেধৰণে শিৱৰাত্ৰিৰ পূজা পালন কৰিছে কিবা কমেণ্ট এটা কৰিব। আৰু ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিব, আৰু লাইক কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব। তো ধন্যবাদ। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। বাই বাই, থেংক ইউ অল অফ ইউ।